আজি আপোনালোকলৈ লৈ আহিছোঁ একেবাৰে সহজতে বনাব পৰা চুইট ডিছৰ ৰেচিপি এটা। তাৰ কাৰণে লাগিব গাখীৰ, আৰু গাখীৰ উতলাই হ'লে তাত অকণমান চেনি দি কাষ্টাৰ্ড পাউডাৰ অলপ গাখীৰত মিহলাই তাত দি দিলোঁ, আৰু সেই কনচিষ্টেঞ্চিটো ইমান হ'ব লাগিব। আৰু তাৰপিছত অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ, আৰু যিহেতু বস্তুটো এটা চাৰিচুকীয়া যদি বাউল হয় তেতিয়া বেছি ভাল হয়, মই দিলোঁ এটা কণ্টেইনাৰ। প্ৰথমতে এটা কাষ্টাৰ্ডৰ লেয়াৰ দি ল'লোঁ, আৰু তাৰপাছতে সেই ৰাস্কিট বিস্কুটটো আপোনালোকে চিনি পায়, এইটো আৰু দোকানটো সহজতে পোৱা যায়। সেই ৰাস্কিট বিস্কুটবিলাক চেনি পানীত অকণমান জুবিয়াই ল'লোঁ, আৰু তাৰপিছতে বিস্কুটৰ লেয়াৰ দিলোঁ। তাৰপাছতে আম আছিলে, সেইকাৰণে ভাবিলোঁ আমৰো অকণ ফ্লেভাৰ আহিবৰ কাৰণে আমৰো এটা লেয়াৰ দি দিওঁ। তাৰ ওপৰত আকৌ দিলোঁ সেই বিস্কুটৰ এটা লেয়াৰ আগৰ নিচিনাই, আৰু তাৰপাছতে আকৌ দি দিলোঁ এটা কাষ্টাৰ্ডৰ লেয়াৰ, আৰু একেবাৰে শেষত এটা ক্ৰীমৰ লেয়াৰ দিবলৈ মই লৈছোঁ। তাৰ কাৰণে ক্ৰীমত অকণমান চেনি দি ল'লোঁ, আৰু অকণমান পূৰা ডাঠকৈ ফেটি ল'লোঁ, আৰু যেতিয়া হৈ গ'ল তাৰপিছত ওপৰত এটা এনেকৈ অলপ বহলাই দিলোঁ, আৰু তাৰ ওপৰত দিলোঁ ড্ৰাই ফ্ৰুটছ। খাবলৈ বহুতেই টেষ্টি হয়। আধা ঘণ্টামান ফ্ৰিজত ৰাখি তাৰপিছত ধুনীয়াকৈ আপোনালোকে পৰিৱেশন কৰিব পাৰে। বনাই চাবচোন, একেবাৰে